So hey guys, welcome back to my YouTube channel. So guys, बहुत नंबर वीडियो দিব লাইছ আৰু ভিডিও মানে কি হল guys, আজি সাইকেল আমি গুটেখিনি আইছিলো মানে লগৰখিনি আছিল আমাৰ ঘৰ আৰু আমি ঘৰৰ পৰা এতিয়া বৰ্তমান গৈ আছো ছটাৰ পাছ ইঞ্জান হৈ এপাক মানে হেতৰ থব যাব লাগে হেতে নিজে যাব নোৱাৰে guys আৰু এটা আছে ব্লগাৰ আমাৰ ব্লগিং ষ্টাৰ্ট পুৰা তো guys বলক গৈ থাকো আৰু আজি ফালতু ব্লগ বনাইছো হিমা ফালতু ব্লগ মই ক্যামেৰা ঘূৰাব পৰা নাই ৰে গোটেইটা সাইকেলত গাইস ফালতু ব্লগত লুয়া ফালতু ব্লগ গাইস এয়া সক আমি গোটেই কিজনী আজি মানে পুৰা ঘুৰা ধান্দাতে ওলাইছো দেওবাৰ বুলি গাইস আৰু সব মানে বহুত নম্বৰ লগ পাইছো ন গাইস আমাৰ ইয়াত হত্ৰ এখন আছিল তালে গৈছো আৰু পুৰা মানে পুৰা ঘুৰিলো ফটো মাৰিলো তাপা এতিয়া আমি গৈ আছো গাইস এটো দেখিছেনে ইয়াত ভকতগাঁৱৰ নামঘৰ আৰু ইয়াত চাগে আজি চাগে কিবা নাম চাম হ'ব গাইস তো মানে হেৰু কাৰণে পুৰা আৰু কিবা বাতিছে চাগে গাইস গোটে মানুহ থুক খাইছে আৰু বলক আৰু তো ইয়াত কবলৈ অলপমান দিগদাৰ হৈছে আপোনালোকে মানে তথাপি বকি আছো আৰু পাগল বুলি ভাবিব মানুহে ইয়াত তো গাইস সব হেইটা মানে একেবাৰে লাষ্ট খাবলৈ নোপোৱা মাহিমাকৰ জীয়েক বুলি কৈছে গাইস সেই দুজনী কি কৈ দিছিল একদম লাহেলাহি আছে আৰু পাইছা আৰু অলপ স্পিড হ'ব লাগিছিল কি হ'ল মই ভাবিলে ঘৰৰ পৰা ষ্টাৰ্টিং কৰিম ব্লগটো কিন্তু ষ্টাৰ্ট কৰা ব্লগটো ঘৰৰ পৰা নহ'ল আৰু এইজনীয়ে বান্ধৱীজনীয়ে কৈছে ব্লগ ষ্টাৰ্ট কৰোঁ তো মই ভাবিলোঁ কৰিয়ে লওঁ মোৰো চেনেল আছে তাইৰো আছে তাইও মোক দেখাইছে আৰু ময়ো তাইক দেখাম তো গাইছ কমেণ্ট কৰি জনাবচোন আমি পঢ়া শুনা কৰাতকৈ আমি ব্লগিং কৰিলে ভাল হ'ব নে আমি পঢ়া শুনা কৰিলে ভাল হ'ব মানে এবাৰতো আৰু ফাইনেল ইয়েৰ ন তাৰপিছততো আৰু কি কৰিম ঠিকেই নাই মইতো ভাবিছোঁ ব্লগিঙে ধৰিম নে বেলেগ কিবা কৰিম নে তো গাইছ খালি কাম কৰা ইচ্ছা নাই বেলেগ কিবা কাম মানে বেলেগ আৰু কিবা কাম কৰিব ৰ'দত কাম কৰিব ইচ্ছা নাই সেইকেইটা কাম কৰা ইচ্ছা নাই ন আমি কিবা এটা কৰিব লাগিব হয়নে নেক্সট ইয়েৰ মামাৰ পৰা তো গাইছ পাগলী জৰং মধংকে আহি পাই গ'লো মেইন ৰোডৰ একদম কাষে চাপি আহি গ'ল আৰু লগৰবোৰ একেবাৰে পিছফাল আহি গ'ল মানে গাইছ বহুত গাড়ী আহিছিল আৰু মই পুৰা ফালি গুচি আহিলোঁ তো গাইছ আহি আছে সিহঁতি আৰু মানে এতিয়া যাম চেনিয়াল নম্বৰ থ'ম আৰু তাৰপৰা ঘৰ যাম আৰু ঘৰ গৈ গাইছ এইটো আমাৰ হৈ গ'ল মেইন ৰোড আৰু এখন ছটা আলিমুৰ চাই লওক গাইছ কোনোবা যদি আহিব বিচাৰে আহিব পাৰে দেই এখন ছটা আলিমুৰ একেবাৰে বাকৱা থাকো গাইছ আজি ব্লগটো এডোখৰতে সামৰণি মাৰিছোঁ আৰু আজিলৈ বাই বাই গাইছ তো গাইছ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যাতে সদায় মোৰ ভিডিঅ' পাই থাকিবলৈ আৰু আপোনালোকৰ ছাপোৰ্ট পাবলৈ মোক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু আজিৰ ভিডিঅ'টো বহুত ফকতীয়া হৈছে ক'ৰবাত যদি ভুল ভ্ৰান্তিকে কিবা কওঁ তেতিয়াহ'লে ক্ষমা কৰিব বুলি আশা থাকিলে আৰু